मोनसे गोनांथार फोसावनाय बे खौराङा नोंथांनि थाखाय गोनांथि जागोन। गोनांथि खौराङा बेनोदि चिरांनि काजलगाव SBI ब्रान्चनि नांजाबनाय रोंगौथि गोनां डक्टर सुमित देबजों लोगोसे माखासे डक्टरफोर मोननो हानाय गंसे मोजां देहा फाहामग्रा SD क्लिनिक मोननो हागोन। फै बिदिब्ला मा मोननो हायो नायनि। डायबेटिसनि थाखाय फाहामथाय, सरासनस्रा सावस्रि फाहामथाय, सिखा बेरामनि सायाव फाहामथाय। नोंथाङा जुदि बे बेमारफोरजों भुगिनाङोब्ला काजलगाव SD क्लिनिकआव थांनानै नायजाहैनो हागोन। नायजानायनि सम फुंबिलिनि 9 रिंगानिफ्राय सानजौफुनि 1 रिंगासिम आरो बेलासिनि 5 रिंगानिफ्राय मोनाबिलिनि 7 रिंगासिम नायजानो हागोन। नोंथाङा सुलाद लानो थाखाय जानबुं नाम्बार होनाय जाबाय 7002293924 9954687336। নমস্কাৰ, মোৰ নাম ডক্টৰ সুমিত দেৱ। মই আজি ইয়াতে কাজলগাঁও চিৰাং ডিষ্ট্ৰিক্টৰ যিটো হেডকোৱাৰ্টাৰ কাজলগাঁও ষ্টেট বেংকৰ ওচৰত এটা ক্লিনিক আছে মোৰ। সেই ক্লিনিকটোৰ নাম হ'ল SD ক্লিনিক। সেই ক্লিনিকটো আমি যোৱা বছৰ অ'পেন কৰিছিলোঁ। একচুৱেলি মই এজন স্পেচিয়েলিষ্ট। মই ডায়েবেটিছ আৰু পেথলজিত স্পেচিয়েলিটি কৰিছোঁ আৰু মই লিভাৰ পেচেণ্টৰ কাৰণে স্পেচিয়েল ট্ৰেইনিং লৈছোঁ পেচেণ্টছৰ কাৰণে। আৰু ডায়েবেটিছত মই বহুত জেগাৰ পৰা ট্ৰেইনিং লৈছোঁ, বহুত কেইটামান ডিপ্ল'মা ডিগ্ৰী কৰিছোঁ। তো মই আগতে বঙাইগাঁৱৰে ল'ৰা। মই বঙাইগাঁৱত আছিলোঁ। বঙাইগাঁৱত এতিয়াও মোৰ বঙাইগাঁৱত চেম্বাৰ আছে, তাতে ক্লিনিক আছে। আৰু মই ৰেলতো বহুত বছৰ কাম কৰিছোঁ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত ইণ্ডিয়ান ৰেলত। তো যোৱা বছৰ মই ৰেলৰ চাকৰি এৰি ইয়াতে মই ক্লিনিকটো খুলিছোঁ। মোৰ ইয়াতে ক্লিনিক খোলাৰ এটাই উদ্দেশ্য আছিল যে ইয়াৰ যে গ্ৰেটাৰ চিৰাং ডিষ্ট্ৰিক্ট, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বা বিজনী এইবিলাক জেগাত ভিতৰুৱা অঞ্চলৰ মানুহবিলাকে একচুৱেলি ভালকৈ চিকিৎসা নাপায়। কি হয়, তেখেতসকলে বুজিও নাপায় ভালকৈ যে কোনটো জেগাত যাব লাগে, কাৰ ওচৰত যাব লাগে, কিটো বেমাৰৰ কাৰণে তেখেতসকলে কাৰ সাহায্য ল'ব লাগে, কোন স্পেচিয়েলিষ্টৰ ওচৰত যাব লাগে, এটা হ'ল সেইটো বুজি নাপায়। ছেকেণ্ড থিং হ'ল আপোনালোকে জানে যে ইণ্ডিয়া আজিকালি নেক্সট ইয়েৰত ইণ্ডিয়া ডায়েবেটিছৰ কেপিটেল হৈ যাব গোটেই ৱৰ্ল্ডত। তো ডায়েবেটিছ এতিয়া ইয়াতেও খুব বেছিকৈ বিয়পি পাইছে। কিন্তু দুখৰ কথা এইটো যে ইয়াতে তেনেকুৱা কোনো ফেচিলিটিছ নাছিলে। আগতে কোনো ৰিকগনাইজড বা প্ৰপাৰ ডক্টৰ নাছিলে। চব ইয়াতে ফাৰ্মেচী ট্ৰিটমেণ্টে মেক্সিমাম মানুহে লৈ থাকে। সেই বস্তুটো চাইখিনি মোৰ অলপ দুখ লাগিলে আৰু মই ভাবিলোঁ যে না, যেতিয়া মই দিল্লীত মই একচুৱেলি MO হিচাপত দিল্লীত কাম কৰিছিলোঁ বহুত বছৰ। তাৰ পৰা আহি মই ভাবিলোঁ যে নিজৰ মানুহবিলাকৰ কাৰণে কিবা কৰা উচিত। সেইকাৰণে এইটো কথা ভাবিয়ে মই মোৰ ক্লিনিকটো খুলিছোঁ। মোৰ ক্লিনিকত আপোনালোকে সব ধৰণৰ সুবিধা পাব। ইয়াতে আমাৰ লেবৰেটৰী আছে, ফুল্লি ইকুইপড লেবৰেটৰী। সব ধৰণৰ টেষ্ট ইয়াতে হয়, যিমান টেষ্ট পচিবল সব ধৰণৰ টেষ্ট হয়। ইয়াতে ECG আছে, ECG ফেচিলিটিছ আছে। আপোনালোকে ECG ফেচিলিটিছ পাব পাৰে। ইয়াতে ফাৰ্মেচী আছে, সব ধৰণৰ দৰৱ আমি ৰাখোঁ বা যিটো আমাৰ ওচৰত নাই আমি আনি দিয়াৰ ব্যৱস্থা কৰোঁ। আৰু আপোনালোকে লগে লগে মোৰ কনচালটেঞ্চি পাব। ছেকেণ্ড থিং হ'ল সবতকৈ ইম্পৰ্টেণ্ট মোৰ মতে যিটো আপোনালোকে পাব সেইটো হ'ল কি, কিছুমান ক্ষেত্ৰত হয়তো আপোনালোকে মোৰ দ্বাৰা চিকিৎসাটো নহ'লে মই এটলিষ্ট আপোনালোকক হেল্প কৰিব পাৰিম যে আপোনালোকে ক'ত যাব লাগে, কাৰ ওচৰত যাব লাগে। অলপ আগতে আজি মোৰ ওচৰত এজন পেচেণ্ট আহিছিলে, যিজন পেচেণ্টৰ লিম্ফোমা হৈছে, কেঞ্চাৰ হৈছে। তো তেখেতে এনেই ঘূৰি আছে, আয়ুৰ্বেদিক ট্ৰিটমেণ্ট লৈ আছে, হোমিঅ'পেথিক ট্ৰিটমেণ্ট লৈ আছে। কোনেও তেখেতক আজিলৈকে ভালকৈ একো কথা কোৱা নাই। তো সেইকাৰণে আজিৰ ডেটত তেখেতক মই অলপ আগতে ক'লোঁ যে আপোনাৰ একচুৱেলি ইয়াতে ঘূৰি থাকি কোনো লাভ নাই। আপোনাক যাব লাগিব কোনো এটা কেঞ্চাৰ হস্পিটেলত যাব লাগিব বা মেডিকেল কলেজত যাব লাগিব। মই সেই পেচেণ্টটোক মোৰ নিজৰ ছিনিয়ৰ ডক্টৰ আছে তাতে, মই তেখেতক লিখিখিনি তেখেতৰ লগত কথা পাতাই মই তেখেতক লগে লগে কেঞ্চাৰ হস্পিটেলত পঠোৱাৰ ব্যৱস্থা কৰিলোঁ। তো ঠিক তেনেকৈ ডিফাৰেণ্ট আৰু যি কিডনিৰ পেচেণ্ট আহিব পাৰে, বহুত কিডনিৰ পেচেণ্ট আহে, বহুত নাৰ্ভৰ পেচেণ্ট আহে। যিমান মোৰ দ্বাৰা চিকিৎসা মই কৰোঁ, তাৰপাছত যদি সম্ভৱ নহয় মই আগতে ৰেফাৰ কৰি দিওঁ। সেইটোৱে কৰণীয় উচিত, যিটো ইয়াতে নকৰে, যাৰ কাৰণে মানুহবিলাকে পাছত কমপ্লিকেটেড হৈ বাহিৰত যাব লগা হয়। তো সেইটোৱে মই ভাবোঁ যে মই ইমানখিনি হেল্প কৰিব পাৰিলে, এইটো কৰাৰ কাৰণেই মই বেচিকেলি চেম্বাৰ খুলিছোঁ। আপোনালোকে আহক, আপোনালোকৰ যিমান প্ৰব্লেম আছে আমি একেলগে মিলি সলভ কৰাৰ চেষ্টা কৰিম।
আজিকালি দিনত চাব গ'লে ডায়েবেটিছ পেচেণ্টটো মানে 50% মানুহে ডায়েবেটিছ আছে বুলি এনেকুৱা ক'ব পাৰে আমি। তো আগতে মানে এনেকুৱা প্ৰপাৰ মানে চিকিৎসাটো পোৱা নাছিল, মানে কোনো মানে ডায়েবেটিছৰ স্পেচিয়েলিষ্ট নাছিল। তাৰ কাৰণে আজি আপুনি ডায়েবেটিছৰ বিষয়ত আপুনি কি ক'ব? না, মই সেইটোৱে কৈছোঁ যে ডায়েবেটিছৰ বিষয়ে আজিৰ ডেটত যেনেকুৱা ইণ্ডিয়াৰ নাম্বাৰ 1 কাণ্ট্ৰি, নেক্সট ইয়াৰ এতিয়ালৈকে চাইনা আছে, নেক্সট ইয়াৰ ইণ্ডিয়া হৈ যাব। ইণ্ডিয়াৰ এৰাউণ্ড 7 কোটি মানুহৰ ডায়েগন'জ ডায়েবেটিছ আছে, আৰু এনাদাৰ ধৰক 10 কোটি মানুহৰ যিকেইটা ডায়েগন'চিছ হোৱা নাই, আমি নাজানো, তেনেকুৱা আছে। সেইদিনা যে আমি যে কেম্প কৰিছিলোঁ, তাতে কিমান মানুহ ডায়েগন'চিছ হোৱা নাই, আমি পাই গ'লোঁ যে চুগাৰ আছে বুলি। তেখেতসকলে এনে ঘূৰি আছে, ফাৰ্মাচীত চিকিৎসা লৈ আছে, আয়ুৰ্বেদিক চিকিৎসা লৈ আছে, কোনোবা হোমিঅ'পেথিক চিকিৎসা লৈ আছে। বাট সেই বস্তুটো আমাৰ মানুহৰ মাজত এটা এৱাৰনেছ সৃষ্টি কৰিব লাগিব, যিটো চবতকৈ ইম্পৰ্টেণ্ট। চব চিকিৎসা কৰাটোতো ঠিক আছে, মেডিচিন দি চিকিৎসা কৰাটোতো চব লেভেলতে পাৰে। এজন MBBS ডক্টৰে পাৰিব, এজন স্পেচিয়েলিষ্ট ডক্টৰ অলপ ভাল পাৰিব, তাৰ পৰা অলপমান ভাল পাৰিব, কিন্তু আল্টিমেটলি তেখেতেও জানে চিকিৎসা কৰিবলৈ। কিন্তু কথাটো হ'ল কি যে এৱাৰনেছ, যিটো মানে মানুহে এই ডায়েবেটিছ হ'লে তাৰ পৰা কি হ'ব পাৰে, তাৰ পৰা কি প্ৰব্লেম হ'ব পাৰে, আগতে গৈ কেনেকৈ আমাৰ শৰীৰটো ডায়েবেটিছে বেয়া কৰিব পাৰে, চকুত দেখাত কম হৈ যায়, লিভাৰ, আমাৰ কিডনিৰ প্ৰব্লেম হ'ব পাৰে, আমাৰ নাৰ্ভৰ প্ৰব্লেম হ'ব পাৰে, আমাৰ চবতকৈ বিগেষ্ট আমাৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে। তো সেই বস্তুটো মানুহৰ মাজত আমাৰ এটা লৈ যাব লাগিব, যে মানুহক এৱাৰনেছ দিব লাগিব, মানুহে যে বস্তুটো জানক, বুজক। সেইকাৰণে আমি কিছুমান জাগাত এতিয়া অলৰেডি লাষ্ট ইয়াৰতো কৰিছোঁ, এই বছৰো কৰি আছোঁ, আমি কেম্প কৰাৰ চেষ্টা কৰি আছোঁ, যিটো একদম ভিতৰীয়া জেগাত আমি অহা মাহতো আমাৰ কেম্প আছে। চ' সেইকাৰণে আমি চেষ্টা কৰি আছোঁ যে তাতে গৈ এটলিষ্ট মানুহক এইটো বুজোৱা যে আপোনাৰ এই ৰোগটো হৈছে, এইটো লৈ আপুনি ঘৰত বহি থাকিব নোৱাৰে, আপোনাক চিকিৎসা কৰিব লাগিব, আপোনাক এই বিষয়টো জানিব লাগিব। তো সেই বস্তুটোৱে এতিয়া মোৰ এডভাইচ, যে মানুহবিলাকে আহিলে কমচে কম আমি তেখেতে লাগিলে মোৰ ওচৰত চিকিৎসা কৰক না কৰক তেখেতৰ কথা, কিন্তু মই এটলিষ্ট তেখেতক মানে সঁচাকি মিছাকি এইটো কথা ক'ব পাৰোঁ যে এই প্ৰব্লেমটো আপোনাৰ হৈছে, আগতে গৈ আৰু বেয়া হ'ব পাৰে। তো সেইকাৰণে আপুনি এতিয়া অলৰেডি আপুনি এই ষ্টেজত আছে, আপুনি চিকিৎসা ষ্টাৰ্ট কৰক, এইটো না। এইটো একচুৱেলি আপুনি সঁচাকৈ এটা বহুত ইম্পৰ্টেণ্ট ইছ্যু উঠাইছে। একচুৱেলি আপুনি চাওক, এইটোতো যদি আপুনি বাই ল চাব বিচাৰে, যদি নিয়ম যিটো লিখা আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ৰুলছ আছে, DGCIৰ যিটো ৰেগুলেশ্যন আছে, সেই ৰুল মতেতো এইটো সম্ভৱে নহয় যে আপুনি ফাৰ্মাচিষ্টে আপুনি কোনো চিকিৎসা কৰিব নোৱাৰে। আপুনি প্ৰেছক্ৰিপশ্যন চাই মেডিচিনে দিব পাৰে। সেইটোৰ কাৰণে গভৰ্ণমেণ্টে আপোনাক ট্ৰেইনিং দিছে, আপোনাক ফাৰ্মাচিষ্ট বনাইছে, যে ঠিক আছে আপুনি প্ৰেছক্ৰিপশ্যনটো যে চিনি পাব, প্ৰেছক্ৰিপশ্যন কোনোবা ডক্টৰে আপোনাক প্ৰেছক্ৰিপশ্যন পঠাইছে, সেইটো চাই আপুনি মেডিচিনটো দিব, সেইটোৰ কাৰণে আপোনাক ট্ৰেইনিং দিছে। কিন্তু আপুনি নিজৰ পৰা ডক্টৰ হৈ চিকিৎসা কৰাৰ কাৰণে আপোনাক ট্ৰেইনিং দিয়া নাই। সেইটো ট্ৰেইনিঙৰ কাৰণে আপোনাক গভৰ্ণমেণ্ট মেডিকেল কলেজত 6 বছৰ পঢ়িব লাগিব। সেইটো ডক্টৰে পাৰিব, চিকিৎসা প্ৰেছক্ৰিপশ্যন লিখাটো ডক্টৰৰ কাম, সেইটো ফাৰ্মাচিষ্টৰ কাম নহয়। মই ফাৰ্মাচিষ্ট তেখেতসকলক মই এটাই কথা ক'ব বিচাৰোঁ, যে তেখেতসকলে আজিৰ ডেটত আমি ইয়াতে চিকিৎসা কৰাৰ সময়তে, মই যোৱা 1 বছৰ ধৰি ইয়াতে যিমান পেচেণ্ট চাইছোঁ, সব পেচেণ্টে আগতে ফাৰ্মাচিষ্ট চিকিৎসা লৈছে, তাৰ পাছত মোৰ ওচৰত আহিছে। তো ঠিক তেনেকুৱা সব পেচেণ্টে ইয়াতে চিকিৎসা লৈ বঙাইগাঁও যায়, কোনোবা শিলিগুৰি যায়, কোনোবা গুৱাহাটী যায়, কোনোবা আৰু দূৰ যায়। কিন্তু যেতিয়া যায় তেতিয়ালৈকে অলৰেডি মানুহটোৰ কমপ্লিকেশ্যন হৈ গৈছে। কাৰণ মানুহটো যেতিয়া যাওয়া উচিত আছিল, এতিয়া যদি ধৰা 2 বছৰৰ বাচ্চাক যদি কোনোবা ষ্টেৰইড দি দিয়ে, যে 2 বছৰৰ বাচ্চাক ফাৰ্মাচীৰ ওচৰত গৈছে, জ্বৰ চৰ্দি কাশি লৈ তাক ষ্টেৰইড দি দিছে, নেক্সট দিনা সি ভাল হৈ গৈছে। স্বাভাৱিক, ষ্টেৰইড দিলে নেক্সট দিনা অলপ ভাল হ'ব। মা দেউতা ভাবিছে এইটো বহুত ভাল হৈ গ'ল, কিন্তু তাৰ যে কেনেকৈ ক্ষতিটো কৰিলে সেইটোতো গম নাপালে, কাৰণ নেক্সট টাইম তাৰ ষ্টেৰইড বাদ দি কামে নকৰিব। আৰু ষ্টেৰইড যে তাৰ এণ্টায়াৰ গেটআপত যে ডাঙৰ হ'ব, তাৰ মানে বনটো ফৰ্মেশ্যন হ'ব, তাৰ নতুন তাৰ যিটো বনৰ মানে ষ্ট্ৰেংথ পোৱা, সেইটো নাপাবই। ঠিক তেনেকৈ বহুত আজিৰ ডেটত ডায়েবেটিছত চিকিৎসা কৰি আছে সিহঁতে কিবা কিবি এটা টেবলেট দি দিয়ে ডায়েবেটিছৰ কাৰণে, মানুহটো আহে 500 চুগাৰ। তো তেতিয়ালৈকে অলৰেডি মানুহটোৰ কমপ্লিকেশ্যন হৈ গৈছে। কোনোবা মানুহে যদি আজি ফাৰ্মাচীৰ ওচৰত যায়, কিবা এটা সাধাৰণ এটা জ্বৰ লৈ, তাক 12টা ইনজেকশ্যন দি দিয়ে। তো এইটো ক'ৰ পৰা আহিছে? এইটো আচলতে এইটো বিষয়ে মই কোৱাৰ কোনো অধিকাৰ নাই যে গভৰ্ণমেণ্টে কি কৰি আছে নকৰি আছে। বাট কথাটো হ'ল কি, যে এইটো
মানুহেও বুজি পাব লাগিব যে কাৰণ আল্টিমেটলি চাওক ফাৰ্মেচিত যেতিয়া তেখেতসকলে গৈ আছে তেখেতসকলেতো পইচা খৰচা কৰি আছে ফাৰ্মেচিতো পইচা খৰচা কৰি আছে ডক্টৰৰ ওচৰত আহিলেও তেখেতৰ পইচা খৰচা হ'ব তো তেনেহ'লে এটা জেগাতে কৰা ভাল আৰু এনেকুৱা জেগাত কৰা ভাল যিজন মানুহে একচুৱেলি এইটোৰ কাৰণে যোগ্য যাক মানে ডক্টৰ বনাইছে গভৰ্ণমেণ্টে যোগ্যতাৰ চাৰ্টিফিকেট দিছে আজি ফাৰ্মেচিকতো সেই চাৰ্টিফিকেট দিয়া নাই আৰু আপুনি যদি চাব বিচাৰে চিৰাং ডিষ্ট্ৰিক্ট বুলি নহয় আপুনি সব জায়গাত চাব ফাৰ্মেচিত যদি আপুনি চাৰ্টিফিকেটটো বিচাৰে কোনো ফাৰ্মেচি চাৰ্টিফিকেটটো দিব নিবিচাৰে কাৰণ সব মেক্সিমাম ফাৰ্মেচি যি চলাই আছে আইদাৰ ই মেট্ৰিক পাছ নহ'লে আণ্ডাৰ মেট্ৰিক তো ই ফাৰ্মেচিষ্ট নহয় কাৰণ ফাৰ্মেচিষ্ট আহি ফাৰ্মেচিত নবহে কোনো ফাৰ্মেচিষ্ট নবহে তো সেইকাৰণে আজি এতিয়াতো এইটো চলি আছে এতিয়া এইটোতো বন্ধ কৰাৰ দায়িত্বটো আমাৰ নহয় এইটো গভৰ্ণমেণ্টৰ হয় বাট থিং ইজ ডেট মানুহক আমি অলপ এইটো ক'ব পাৰোঁ যে মানুহ যাতে এইটো নকৰে মানুহ যাতে মোৰ ওচৰত বুলি নহয় যিকোনো এটা কোৱালিফাইড ডক্টৰৰ ওচৰত যাব লাগে চিম্পল কথা কিবা এটা হৈছে ডক্টৰৰ পৰামৰ্শ লওক ডক্টৰে যদি আপোনাক লিখি দিছে মেডিচিন আপুনি যিকোনো ফাৰ্মেচিৰ পৰা লওক সেইটো বেলেগ কথা বাট আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো খুব উচিত আৰু আমাৰ দেশত হয় বিদেশত নহয় কাৰণ বিদেশত ল'লে এইটো ইমান ষ্ট্ৰিঞ্জেণ্ট ল আছে যে মানুহ লগে লগে জেলত ধৰি লৈ যায় नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SBI निउर'थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा SBI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन